নমস্কাৰ মই হৈছো তমনিকে আপোনালোকে চাই আছে আপোনালোকৰ টি মম আছে জ্ঞানম আজি এই ভিডিঅ'টো আলোচনা কৰিম যি 5550টা পোষ্টৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ এলপিৰ বাবে আৰু আজি কাট অফ আছে এসসি সকলৰ বাবে এসটি প্লেন এসটি হিলছ আৰু টি টাইপছ আৰু পিডব্লিউডি ক্যান্ডিডেট সকলৰ বাবে যে কোনখন ডিস্ট্ৰিক্টত কাট অফ কিমান যাব আৰু কোনখন ডিস্ট্ৰিক্টত হাই কাট অফ যাব কোনখন ডিস্ট্ৰিক্টত লোৱেষ্ট কাট অফ যাব আৰু PWD সকলৰ বাবে মই কাট অফ উল্লেখ কৰা নাই কাৰণ PWD ক্যান্ডিডেট বহুত কম আছে আৰু যিমানখিনি পোষ্ট আছে হিমানখিনিত PWD ক্যান্ডিডেট নাই গতিকে সকলোৱে এজন সফল শিক্ষক হ'বলৈ এবাৰ সক্ষম হ'ব PWD ক্যান্ডিডেট সকলৰ বাবে কৈছো আৰু এসসি সকলৰ ক'ত কিমান কাট অফ যাব কোনখন ডিস্ট্ৰিক্টত হাই কাট অফ যাব কোনখন ডিস্ট্ৰিক্টত লোৱেষ্ট কাট অফ যাব আমি এই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম আৰু যদি ভিডিঅ'টো ভাল পায় লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনাৰ মোবাইলত সোনকালে গৈ পায়গে আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো বৰপেটা ডিস্ট্ৰিক্টৰ এসটি পোষ্ট আছে 12টা কাট অফ 58 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ আছে 21টা কাট অফ 54 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি হিলছৰ 11টা পোষ্ট আছে কাট অফ 55 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছত 11টা পোষ্ট আছে কাট অফ 56 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD সকলৰ পোষ্ট আছে 12টা কিন্তু PWD সকলৰ বাবে মই কাট অফ ভিডিঅ' প্ৰস্তুত কৰা নাই কাৰণ তেওঁলোকৰ যিমানখিনি ক্যান্ডিডেট আছে তাতকৈ বেছি পোষ্ট আছে গতিকে সকলোৱে এটা সৰকাৰি পেছা কৰিবলৈ এবাৰ সক্ষম হ'ব বঙাইগাঁও ডিস্ট্ৰিক্টৰ এসটি পোষ্ট আছে নাই এসটি প্লেনৰ পোষ্ট আছে 12টা কাট অফ 56 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি হিলছৰ 13টা আছে কাট অফ 56 যোৱাৰ সম্ভাৱনা আছে টি টাইপছত আছে 10টা 58 প্লাস যোৱাৰ সম্ভাৱনা আছে PWD ক্যান্ডিডেট সকলৰ বাবে 11টা পোষ্ট আছে দৰঙত এসসি পোষ্ট আছে 16টা কাট অফ 57 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ আছে 21টা 55 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি হিলছৰ আছে 11টা কাট অফ 54 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছত 12টা পোষ্ট আছে 55 প্লাস যোৱাৰ সম্ভাৱনা আছে PWD পোষ্ট আছে 10টা ধেমাজিত এসটি পোষ্ট আছে 10টা তাত কাট অফ 58 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি পোষ্ট নাই আৰু এসটি হিলছৰ পোষ্ট আছে 13টা তাত কাট অফ 56 যোৱাৰ সম্ভাৱনা আছে টি টাইপছত পোষ্ট আছে 4টা কাট অফ 58 প্লাস যোৱাৰ সম্ভাৱনা আছে PWD 4টা পোষ্ট আছে ধুবুৰীত এসসি সকলৰ বাবে 28টা পোষ্ট আছে তাত কাট অফ 53 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ 78টা পোষ্ট আছে বহুত সংখ্যক পোষ্ট আছে তাত 52 প্লাস যোৱাৰ সম্ভাৱনা আছে 52 53 যোৱাৰ সম্ভাৱনা আছে আৰু এসটি হিলছৰ 18টা পোষ্ট আছে তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছত ধুবুৰীত আছে 11টা পোষ্ট গতিকে তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD ক্যান্ডিডেট সকলৰ বাবে 12টা পোষ্ট আছে ডিব্ৰুগড়ত এসটি সকলৰ বাবে পোষ্ট আছে 12টা তাত 56 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ বাবে পোষ্ট নাই এসটি হিলছৰ বাবে পোষ্ট আছে 17টা তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ বাবে 20টা পোষ্ট আছে তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD ক্যান্ডিডেট সকলৰ বাবে 14টা পোষ্ট আছে গোৱালপাৰাত এসটি সকলৰ বাবে পোষ্ট আছে 12টা তাত 56 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ বাবে পোষ্ট নাই আৰু এসটি হিলছৰ বাবে পোষ্ট আছে 11টা তাত 55 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ বাবে পোষ্ট আছে 11টা তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD সকলৰ বাবে 15টা পোষ্ট আছে গোলাঘাটত এসটি সকলৰ বাবে 12টা পোষ্ট আছে তাত 56 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ বাবে তাত পোষ্ট নাই আৰু এসটি হিলছৰ বাবে 19টা পোষ্ট আছে তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ বাবে 22টা পোষ্ট আছে তাত 53 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD সকলৰ বাবে 13টা পোষ্ট আছে যোৰহাটত এসটি সকলৰ বাবে পোষ্ট নাই এসটি প্লেনৰ বাবে পোষ্ট নাই এসটি হিলছৰ বাবে 18টা পোষ্ট আছে তাত 55 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ বাবে 21টা পোষ্ট আছে তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে PWD সকলৰ বাবে 17টা পোষ্ট আছে লখিমপুৰত এসটি সকলৰ বাবে 24টা তাত 55 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ বাবে 32টা তাত কাট অফ 53 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি হিলছৰ বাবে 21টা তাত 53 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু টি টাইপছৰ বাবে 23টা তাত 54 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD ক্যান্ডিডেট সকলৰ বাবে 21টা মৰিগাঁৱত এসটি সকলৰ বাবে 12টা তাত 58 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ পোষ্ট নাই এসটি হিলছৰ পোষ্ট আছে 19টা তাত 56 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ বাবে 21টা পোষ্ট তাত 57 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD সকলৰ বাবে 23টা নগাঁৱত এসসি সকলৰ বাবে 23টা তাত 56 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি প্লেনৰ বাবে 38টা তাত 55 প্লাস যোৱাৰ সম্ভাৱনা আছে এসটি হিলছৰ বাবে 17টা তাত 57 প্লাস যোৱাৰ সম্ভাৱনা আছে টি টাইপছৰ বাবে 20টা তাত 58 প্লাস যোৱাৰ সম্ভাৱনা আছে আৰু PWD সকলৰ বাবে 19টা পোষ্ট আছে নলবাৰীত এসসি সকলৰ বাবে 13টা তাত 59 প্লাস যোৱাৰ সম্ভাৱনা আছে
ST প্লেনৰ বাবে 21টা, তাত 57 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ বাবে 17টা, তাত 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। T টাইপছৰ বাবে 11টা, তাত 59 প্লাছ যোৱাৰ সম্ভাৱনা আছে। আৰু PWD সকলৰ বাবে 12টা। শোণিতপুৰত SC সকলৰ বাবে 24টা, তাত কাট অফ 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ বাবে 10টা, তাত 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ বাবে 19টা, তাত 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে। T টাইপছৰ বাবে 23টা, তাত 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে। আৰু PWD সকলৰ বাবে 27টা পোষ্ট আছে। তিনিচুকীয়াত SC সকলৰ বাবে 27টা পোষ্ট, তাত 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ বাবে 11টা পোষ্ট, তাত 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ বাবে 17টা পোষ্ট, তাত 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে। T টাইপছৰ বাবে 20টা, তাত 56 প্লাছ যোৱাৰ সম্ভাৱনা আছে। আৰু PWD সকলৰ বাবে 12টা পোষ্ট। মাজুলীত SC সকলৰ বাবে পোষ্ট নাই। ST প্লেনৰ বাবে 8টা পোষ্ট, তাত 61 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ বাবে 11টা পোষ্ট, তাত 60 প্লাছ যোৱাৰ সম্ভাৱনা আছে। T টাইপছৰ বাবে 10টা পোষ্ট, তাত 61 প্লাছ যোৱাৰ সম্ভাৱনা আছে। আৰু PWD সকলৰ বাবে 12টা পোষ্ট। সাউথ চালমৰত SC সকলৰ বাবে 24টা পোষ্ট, তাত 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST প্লেনৰ বাবে 25টা পোষ্ট, তাত 54 প্লাছ যোৱাৰ সম্ভাৱনা আছে। ST হিলছৰ বাবে 14টা পোষ্ট, তাত 54 প্লাছ যোৱাৰ সম্ভাৱনা আছে। T টাইপছৰ বাবে 14টা পোষ্ট, তাত 55 প্লাছ যোৱাৰ সম্ভাৱনা আছে। আৰু PWD কেণ্ডিডেটসকলৰ বাবে 11টা পোষ্ট। টোটেল ST সকলৰ বাবে পোষ্ট আছে 248। ST প্লেনৰ বাবে পোষ্ট আছে 277। ST হিলছৰ বাবে পোষ্ট আছে 266। T টাইপছৰ বাবে পোষ্ট আছে 264 আৰু PWD সকলৰ বাবে 245। গতিকে ST প্লেন, ST হিলছ, T টাইপছ আৰু PWD কেণ্ডিডেটসকলৰ যদি কম নম্বৰ আছে আপোনালোকে অলপ চিন্তা নকৰিব। আৰু এই কাট অফৰ লিষ্ট মতে মই ফাইনেল লিষ্টত 100% যাব বুলি মই আশা কৰিছোঁ। আৰু কিছুমান ডিষ্ট্ৰিক্টত 1% কম বা কিছুমান ডিষ্ট্ৰিক্টত 1% বাঢ়িব পাৰে, কিন্তু 100%ই এই লিষ্টখনৰ মতে মই যাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকক যদি UPৰ বাবে এখন ধুনীয়া কাট অফ লিষ্ট লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে, ক'ত এপ্লাই কৰিছে সেইটো কমেণ্ট কৰিব। আৰু মোক মৰম দিব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ, যাতে আহিবলগীয়া ভিডিঅ'টো আপোনালোকৰ মোবাইলত সোনকালে পায়গৈ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।